ভাই লোক সব মজা আছে নে? তো ভাইও বহুত মজা আছো আৰু গৰমে বাহিৰে বাকী সব ভাল। গৰমে একদম পুৰা হাস্তা খাৰাপ কৰিছে। তো পোনপ্ৰথমে সকলোকে ধন্যবাদ, যিহেতু আপোনালোক সকলোৰে মৰমৰ বাবে আৰু আপোনালোকৰ ছাপোৰ্টৰ বাবে মোৰ 1K বৰ্তমান কমপ্লিট হৈ গ'ল। তো তাৰ কাৰণে ভাই বহুত খুশ হৈ আছোঁ। থামনেইল আৰু টাইটেল দেখি চাগে গম পালে আপোনালোকে আমি ক'ত গৈছোঁ। তো বেছি দেৰি নকৰোঁ, কাৰণ গোটেই বন্ধুখিনি আহি ৰখি আছে। তো সিহঁতকো বেছি বৌ নকৰোঁ। তো মই ওলাই যাওঁ জল্দি আৰু গৈ একদম স্পটত লগ পাই আছোঁ। সেই গাইছ, মই মোৰ এটা অন্য টপিক আৰু অন্য ভিডিঅ'ৰ সৈতে আপোনাক সকলোকে মোৰ চেনেলত পুনৰ স্বাগতম জনাইছোঁ। কৈছোঁ আপোনালোকে সকলো ভিডিঅ'বিলাক চাই ভাল পাইছে আৰু আপোনাক কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে মোক নিশ্চয় কমেণ্ট কৰি জনাব। তো আজি ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আমি অলপ আগত লেঙেৰি পাৰ হৈছোঁ আৰু এই ঠাইডোখৰ নাম মই সঠিকভাৱে নাজানো কি কয়। তো এইটো হৈছে তোমাৰ ডিব্ৰুগড় যিটো বাইপাছ। তো বাইপাছটোত আমি বৰ্তমান আছোঁ আৰু আজি বতৰটো বহুত ভাল মানে বতৰটো ঠাণ্ডা কৰি আছে আৰু ইমান ৰ'দো দিয়া নাই, এতিয়ালৈকে বৰষুণ দিয়া নাই। পিছফালে চাব পৰা, তো চবফালে পথাৰ আৰু এইডোখৰ এই গোটেই এলেকাটোক লেঙেৰি কয়, কিন্তু বিশেষভাৱে এইডোখৰ কি নাম আছে মই সেইটো ভালকৈ নাজানো। তো লগৰকেইটা আগত গুচি গ'ল, পিছ পৰি থাকি গ'লোঁ। তো আমি সিহঁতক গৈ লগ দিওঁগৈ অতি সোনকালে। লেটছ গো। আমি জাষ্ট পাঁচআলি পাৰ হৈছোঁ আৰু খামটিঘাটলৈ প্ৰায় 4 কিলোমিটাৰ আছে। তাৰপিছত বাকী গৈ আছোঁ, বতৰটো মজা কৰিছে। তো লেটছ গো, তাতকৈ লগ পাইছোঁ একেবাৰে। ফাইনেলি আহি পাই গ'লোঁ খামটিঘাট ব্ৰিজ, শৰাইঘাট নে খামটিঘাট ব্ৰিজ। তো ইয়াৰ ভিউ এনেকুৱা, তো চাব পৰা পিছফালে। তো এই খামটিঘাট ব্ৰিজ হৈছে এটা পিকনিক স্পট আৰু ইয়াত তোমালোকে নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে আহিব পাৰা। ধুনীয়া জেগা। মই ছাজেষ্ট কৰিম যে ইয়াত আহা তোমালোকে, যদি কোনোবা ওচৰৰ আছে ডিব্ৰুগড় হওক বা তোমাৰ লেঙেৰি হওক বা টিংখঙৰ হওক। মেইনকৈ এইটো আছে তোমালোকে ডিব্ৰুগড় ওলাব পাৰিবা। এইটো বাইপাছ নতুনকৈ বনাইছে আৰু ইয়াৰ ওচৰত এখন আছে যিখন হৈছে শৰাইঘাট। তো সেইখন আগৰ দলং আছিলে আৰু এইখন বৰ্তমান নতুন দলং, এইখন খামটিঘাট। তো তোমালোক সকলোকে পুনৰবাৰ মই ধন্যবাদ দিছোঁ যে মোক তোমালোকে ইমানখিনি মৰম দিলা। তোমালোকৰ মৰম চেনেহৰ বাবে মোৰ আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আৰু তোমালোকে ভিডিঅ'বিলাক যিমান পাৰে সিমান শ্বেয়াৰ কৰা। তো ভাই তোমালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আহি থাকিব আগলৈ আৰু তোমালোকে ভাইক এনেদৰে ছাপোৰ্ট কৰি যোৱা, এনেদৰে মৰম দি যোৱা। তো এই খামটিঘাট ব্ৰিজ তোমালোকে যিটো ৰাজগড় হৈ যিটো ডিব্ৰুগড় যিটো বাইপাছ বৰ্তমান বনি আছে লেঙেৰি মাজেদি, তোমালোকে সেইটো ৰাস্তা দি আহিলে খামটিঘাট ব্ৰিজ পাই যাবা। আৰু এই ব্ৰিজখন বুঢ়ীদিহিং নদীৰ ওপৰত অৱস্থিত। তো এই নদীখন মানে বুঢ়ীদিহিং নদী হয় আৰু বৰ্তমান যিহেতু বাৰিষা কাল আহিছে, তো লাহেকৈ বুঢ়ীদিহিংখনো বাঢ়িছে। আৰু ইয়াত এইবিলাক কি দি থৈছে তোমালোকে কোনোবাই যদি জানা তো কমেণ্ট কৰি জনাবা। আৰু এইডাল পূৰা পানীৰ চাপত হৈ তেনেকৈ পূৰা হিলি আছে আৰু এইফালে চবফালে শাকৰ খেতিয়ে হয়, কিন্তু মই এতিয়া বৰ্তমান সময়ত নাই। মই যেতিয়া অলপ দিনৰ আগত আহিছোঁ তেতিয়া শাকৰ খেতি চবফালে আছিলে। এইফালে অলপ হাবি টাইপৰ আছে। ভাল লাগিলে গুণাভি, আমাৰ গুণাভিদা কিবা ক'বা? অঁ আজি কিন্তু কলিতা উঠাইছে আকৌ মোক ৰাতিপুৱা ফোন কৰি। আনকালে মই এটা কথা, আজি মোক উঠাইছে। আজি কলিতা জোচ আহিবলৈ। বৰ্তমান তেনেকৈ ফটোশ্বুট কাৰ্য হৈ আছে আৰু চবেই ফটো তোলাত ব্যস্ত হৈছে আৰু লাহেকৈ ৰ'দ বা ওলাইছে, অলপ তাপটো লাহেকৈ পৰিছে গাত। ৰাতিপুৱা অহা সময়ত যিহেতু বৰষুণ দিছিলে আৰু বতৰো ইমান ভাল নাছিলে, আমিতো ভাবিছিলোঁ বৰষুণ দিব বুলি, কিন্তু ভগৱানে হয়তো আমাৰ প্ৰাৰ্থনা শুনি ল'লে যে বৰষুণ নিদিলে আৰু ৰ'দ বাবা আজি আকৌ ওলাইছে। তো আজি নোলাব বুলি আশা কৰি আছিলোঁ, কিন্তু এইকেইদিন যিমান ৰ'দ পাই, যিমান উত্তাপ মানে যিমান গৰম দিছে, তো সহ্য কৰিব পৰা অলপ সীমা বাঢ়ি হৈ গৈছে। তো লাহেকৈ আৰু আহিব গৰম আৰু ইয়াত চোৱা পানী লাহেকৈ সুত বাঢ়িছে। আজি বহুত দিনৰ যিহেতু ৰাতিপুৱা সোনকালে উঠিলোঁ, তো মনটো বহুত ভাল লাগি আছে। আৰু বৰ্তমান ইয়াৰ পৰা আমাৰ যাবলৈ সময় সমাগত, যিহেতু টাইম বহুত হৈ গ'ল। আমি ঘৰ আহিছিলোঁ প্ৰায় 5:30 মান বজাত আহিছিলোঁ, এতিয়া প্ৰায় 7:30 বাজিব হৈ গ'ল। ইয়াৰ পৰা গৈ লাহেকৈ ঘৰত যাম। মানে ৰাতিপুৱা যিহেতু পেট পূজা নকৰিলোঁ, তো ইয়াৰ পৰা গৈ পেট পূজা কৰিম লাহেকৈ। আৰু বাকী জনাবা ভিডিঅ' চাই কেনেকুৱা লাগিলে।
এইটো তোমালোকে 1K স্পেচিয়েল ভিডিঅ' বুলি ভাবিব পাৰা যদি ভাবা আৰু তো ইয়াৰ পাছলৈ আৰু ভাল ভাল কণ্টেণ্ট দিব দি যাব চেষ্টা কৰিম যিহেতু তোমালোকে সকলোৱে ইমান ধুনীয়াকৈ মৰম আৰু তোমালোকে যে ছাপোৰ্ট দিছা তো এনেকৈ আগলৈ ছাপোৰ্ট দি যোৱা তাৰে কামত থাকিল আমি আহোঁতে বেলেগ ৰাস্তা দি আহিছিলোঁ আৰু এতিয়া ঘৰ যাওঁতে বেলেগ ৰাস্তা দি গৈ আছোঁ ৰাস্তাটো গোটেই ভাল লাগিছে মোৰ বিশেষকৈ কাৰণ মই নেচাৰ ভাল পাওঁ আৰু চবফালে পুৰা গছ চিনি পোৱা চৰাই হাবি বুলি কয় জেগাডোখৰ বহুতে চিনি পোৱাই থাকে যিসকল মৰাণৰ ওচৰ পাজৰে আছে আমাৰ ডিব্ৰুগড় আছে বহুতে চিনি পোৱাই মোৰ বাবে এলাহে কাল বুজিছেনে আহি বহুত সোনকালে পালোহি আৰু আহি মেলি মানে অলপ ৰাতিপুৱা যদি সোনকালে ধৰা হৈছিলে তো গা চাবিলাক ভাল নালাগিলে একদম শুই দিলোঁ শুই মেলি অলপ আগত উঠিছোঁ তো এতিয়া বৰ্তমান ভিডিঅ'টো এডিট কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আকৌ অন্য এটা টপিক আৰু অন্য এটা ভিডিঅ'টো পুনৰ লগ পাম টিল দেন কিপ ৱাচিং জয় অসম টাটা